বিশ্বৰ সকলোতকৈ ধনী 15 মহিলা পৰ্ণষ্টাৰ তালিকাৰ শীৰ্ষত কোন কাৰ আয় কিমান জানেনে পৰ্ণ ইণ্ডাষ্ট্ৰীৰ ৰমৰমীয়া বজাৰত কোন নায়িকাৰ চাহিদা সকলোতকৈ বেছি আয় আৰু সম্পত্তিৰ পৰিমাণৰ পৰা তাৰ এটা আভাস পোৱাটো সম্ভৱ এই তালিকাৰ পৰা চাবলৈ গ'লে সানী লিঅ'নিক পোৱা যাব 10 নম্বৰ স্থানত তালিকাৰ 15 নম্বৰ স্থানত আছে জিয়ানা মাইকেলছ সম্পত্তিৰ পৰিমাণ $2.7 মিলিয়ন ভাৰতীয় মুদ্ৰাত 19,85,86,620 টকা টৰি ব্লেক 14 নম্বৰ স্থানত সম্পত্তিৰ পৰিমাণ $3 মিলিয়ন ভাৰতীয় মুদ্ৰাত 22,06,51,800 টকা সাশা গ্ৰে 13 নম্বৰ স্থানত সম্পত্তিৰ পৰিমাণ $3.2 মিলিয়ন ভাৰতীয় মুদ্ৰাত 23,56,24,640 টকা নিকি বেঞ্চ 12 নম্বৰ স্থানত সম্পত্তিৰ পৰিমাণ $3.3 মিলিয়ন ভাৰতীয় মুদ্ৰাত 24,27,13,980 টকা আশা আকিৰা 11 নম্বৰ স্থানত সম্পত্তিৰ পৰিমাণ $3.5 মিলিয়ন ভাৰতীয় মুদ্ৰাত 25,77,42,000 টকা সানী লিঅ'ন 10ম স্থানত সম্পত্তিৰ পৰিমাণ $3.6 মিলিয়ন ভাৰতীয় মুদ্ৰাত 26,47,78,560 টকা কিন্তু উল্লেখযোগ্য যে সানী লিঅ'ন বৰ্তমান বলিউডৰ এক অন্যতম জনপ্ৰিয় অভিনেত্ৰী আৰু বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ প্ৰায় 100 কোটি টকা জেনা হেজ 9ম স্থানত সম্পত্তিৰ পৰিমাণ $3.9 মিলিয়ন ভাৰতীয় মুদ্ৰাত 28,47,78,560 টকা লিছা আন 8ম স্থানত সম্পত্তিৰ পৰিমাণ $4 মিলিয়ন ভাৰতীয় মুদ্ৰাত 29,45,30,800 টকা কেটি নৰগাম 7ম স্থানত সম্পত্তিৰ পৰিমাণ $4.5 মিলিয়ন ভাৰতীয় মুদ্ৰাত 33,13,47,150 টকা ব্ৰি অলছন 6ষ্ঠ স্থানত সম্পত্তিৰ পৰিমাণ $5 মিলিয়ন ভাৰতীয় মুদ্ৰাত 36,81,63,500 টকা মাৰিয়া টাকাগি 5ম স্থানত সম্পত্তিৰ পৰিমাণ $6 মিলিয়ন ভাৰতীয় মুদ্ৰাত 40,11,60,000 টকা ট্ৰাচি লৰ্ডছ 4ৰ্থ স্থানত সম্পত্তিৰ পৰিমাণ $7 মিলিয়ন ভাৰতীয় মুদ্ৰাত 51,55,28,900 টকা জেছি জেন 3য় স্থানত সম্পত্তিৰ পৰিমাণ $8.1 মিলিয়ন ভাৰতীয় মুদ্ৰাত 59,64,24,870 টকা টেৰা পেট্ৰিক 2য় স্থানত সম্পত্তিৰ পৰিমাণ $17 মিলিয়ন ভাৰতীয় মুদ্ৰাত 125,17,55,900 টকা জেনা জেমছন 1ম স্থানত সম্পত্তিৰ পৰিমাণ $30 মিলিয়ন ভাৰতীয় মুদ্ৰাত 220,89,81,000 টকা এতিয়া বিশ্বৰ সকলোতকৈ ধনী পৰ্ণষ্টাৰৰ তালিকাত আছে এই 15জন পৰ্ণষ্টাৰ এওঁলোকে নিজৰ দেশ দেখুৱাই আজি কোটিপতি